থুলমুলকৈ সৰস্বতী সকাম ভাগ কৰি থলোঁ আৰু। হেৰা ল'ৰা ছোৱালীকেইটাক সেই দক্ষিণা এটা আৰু এই পায়স অকণ বান্ধি দি পঠালানে বাৰু? দিলোঁ অ'। ঠাইডোখৰ একেবাৰে চাফা কৰি লৈছোঁ, নহ'লে এখন এৰিব নাপায় নহয় এনেকৈ। এই নহয়, সেই প্ৰসাদৰ ভাগ এটা বান্ধি থৈছোঁ, ইহঁতৰ সেই পেহীয়েকৰ ঘৰত দি থোৱা হকে যাক মাতিছিলোঁ নাহিলে নহয়। কেনেকেনো আহিব হে? বতৰটো দেখিছানে নাই তুমি? ৰাতিপুৱাৰ পৰা যিহে নেৰা নেপেৰা বৰষুণ। তাৰ আগতে কাম এটা কওঁ নহ'লে, এই বস্তুকেইটা ধুই মেলি দিয়ক, ৰুমটোত ভৰাই মেলি থওঁ, অকলেনো মই কেনেকৈ কৰিম? ইহঁতকেইটা আকৌ স্কুল যাবলৈ ওলোৱা নাই জানো? হ'ব বাৰু কৰিম, খাবলৈ কিবা এটা যা যোগাৰ কৰা আকৌ। হ'বহে, এই আজৰি হৈছোঁহে, খাবলৈ উপায় হ'লেই নে? ৰাম, এই পেণ্টটোত বা আকৌ এখন কি লগালেগৈ বাৰু? সেই বাহিৰলৈ ওলাই যাওঁতে বা পেণ্টটো কুচাই পিনি যাব নোৱাৰেনে? এই কালি ধুই দিছিলোহে লং পেণ্টটো, চেচ গোটেইখন বোকা লগাই আনিলেগৈ গৈ। বা মানুহজনীয়ে কিমান কাপোৰ ধুম বাৰু? অকণমান নিজেও চাফ চিকুণকৈ থাকিবলৈ শিকিব লাগে আৰু দেই, এতিয়া বুঢ়া হ'ল আৰু পাই। ল'ৰা ছোৱালীক পৰা মোৰটো খাবলৈ আছেই। ৰাম, উপায় নাই আৰু দেই। এই বাহিৰত যিহে বৰষুণ বোকা, বাহিৰলৈ ওলালে বোকা লাগেই ভৰি। সেই বুলিনো বাৰু ইমান বকিব লাগেনে? আমাৰ মিনতিহে বেছি অকণমান। হেৰি, তাতে আকৌ বুঢ়া শগুনটো গোটেই থবক মাৰি ৰ'লে যে, এইফালে নাহে কেলে? বস্তুকেইটা ধৰি দিয়ক সিয়া হওক। গৈছোঁ গৈছোঁ। কালিয়ে যোগাৰ কৰি নথলোঁ নহয়। মামনি পেহীহঁতৰ ঘৰৰ পৰা কাপোৰ এযোৰ লৈ অহা হ'লে ভাল আছিলে গৈ। কি পিন্ধো বাৰু? মা ভাগৰ ৰঙা মেখেলাখনৰ সৈতে ৰঙা ব্লাউজটোৱে ৰিহা চাদৰখনে পিন্ধি লওঁ নেকি? ৰঙা মেখেলাখন ভাল লাগিব জানো? ফুলটোহে যি সৰু। সুনিতালৈ ফোন এটা কৰি সুধি লওঁ তাই কি পিন্ধি যায়। হেল্ল', ক'ত আছগৈনো? ইমান দেৰি ফোনটো উঠোৱা নাই। মই কাপোৰ ইস্ত্ৰি কৰি আছিলোঁ আকৌ, আৰু ফোনটো চাৰ্জত লগাই থৈছিলোঁ সেইকাৰণে। বা কাপোৰ তই জাপিলিয়ে, মইহে কি পিন্ধি যাম ভাবিয়ে পোৱা নাইচোন। মই সেইকাৰণে তোলৈ ফোন লগালোঁ, তইনো কি পিন্ধি যাওঁ বুলি। সেই বগা শাড়ীখনকে পিন্ধি যাম। মইহে কি পিন্ধিম বিচাৰিয়ে পোৱা নাই অ'। দেৰি নকৰিবি, সোনকালে ওলা। হ'ব দে তেতিয়াহ'লে, ৰাখিছোঁ। কি পিন্ধি যাওঁ বাৰু? মামনি পেহীৰ ঘৰৰ পৰা কাপোৰ এযোৰ পুটুককৈ লৈ আহোঁগৈ। মা, মাজনীনো ক'ত থাকেগৈ গৈ অ'? কি নেৰা নেপেৰা লাগিলে অ' এখন সঁচাকৈ। ঠাণ্ডাটো যিমান কমিব লাগিছিলে বাঢ়িহে গৈছে দেখোন। মা, কি হ'ল? ওচৰলৈ আহ, বাহিৰৰ পৰা টেটু ফালি নাথাকিবি। মা, মই পটককৈ মামনি পেহীহঁতৰ ঘৰৰ পৰা আহোঁগৈ দেই। তই আকৌ কিহৰ পৰা যাব লাগে অ'? মই দেউতা প্ৰসাদ দিবলৈ পঠিয়ালোৱে। নহয় অ', এই স্কুললৈ পিন্ধি যাবলৈ মই পেহীৰ পৰা কাপোৰ এযোৰ আনোগৈ। সেই ইমানবোৰ কাপোৰ থাকোঁতে তোক আকৌ কিহৰ বেলেগৰ কাপোৰ প্ৰয়োজন হ'ল? ক'তনো কাপোৰ আছে? কাপোৰেই নাই পিন্ধি যাবলৈ। চবেই ইমান ধুনীয়া ধুনীয়াকৈ পিন্ধি যাব এতিয়া স্কুললৈ। মই কি পুৰণা আগৰ সেইকেইযোৰকে পিন্ধি যাম নেকি? নিজৰ কাপোৰবিলাকে শোভা নাপায়, সদায় লোকৰ কাপোৰ সোপাহে ভাল দেখৰ। ইমান কাপোৰখন গোটাই থৈছোঁ, ক'লা মেখেলা চাবিনে, ৰঙা মেখেলা চাবিনে, সেউজীয়া মেখেলা চাবিনে, চব লাগে বুলি ক'লি, এখন গোটাই মেলি থলোঁ। নাই, এতিয়া সেইবোৰ পচন্দই নোহোৱা হ'ল। কিয়? ক'লা মেখেলা, ৰঙা মেখেলা আজিকালি সেইবোৰ নিপিন্ধে আৰু পাই। সেইবোৰ পিন্ধিলে ইমান ভাল লাগে। সেই মুগা উকা মেখেলাখনৰ সৈতে সেই বগা চাদৰখন লৈ পিন্ধি যাচোন, ইমান ভাল লাগিব। তহঁতৰ আকৌ সেইবোৰ চকুত নপৰে নহয়। সেই ৰং চুকনীয়া একবাৰ পিন্ধি যোৱাতকৈ চিম্পুলকৈ যিজনী পিন্ধি যায় সেইজনীকে বেছি ভাল লাগে। মাজনী কেনেকুৱা চা? ইমান চিম্পুলকৈ যাম নে কিবা মই? আজিকালি ইমান চিম্পুলকৈ নাযায়, আগতে গৈছিলা। নহ'লে পাটৰ জোকে পিন্ধি যাম। এই ছোৱালীজনী মাথাটো বেয়া হ'ল নে কিয়েই নে? বতৰটো দেখিছনে নাই কেনেকুৱা বৰষুণ? সেই পাটৰ জোৰ পিন্ধি গৈ পিনি তই এখন কি মূৰটো খাবলৈ লৈছ নি মোৰ ভাগৰ? নহ'লে কি পিন্ধি যাওঁনো মই? বেলেগৰ কাপোৰ পিন্ধিবলৈ নিদিয়া তুমি। মা, ক'ত আছা তুমি? এজনী আহিছে আকৌ মূৰটো খাবলৈ। মা, তই ওলোৱাই নাই যে? চুনচুলি ওলালেই, ইমান ধুনীয়া লাগিছে তাই। তই মানে গোটেইখন ভমি আহিলিগে হয় নাই? এই বৰষুণখনত যে তই ঘূৰি ফুৰিছ, এবাৰ যদি বেমাৰ কৰা নহয় কেনেকুৱা দিম আকৌ তোক? বৰষুণত নাই তিতা নহয়, মই ছাতি লৈ গৈছিলোঁ। সেই চৰুটোত গৰম পানী কৰি থোৱা আছে, যা পটাপট ভৰি হাতখিনি ধুই আগে। মা, স্কুললৈ মই মেখেলা চাদৰ পিন্ধি যাম। আই, তই আকৌ এই মেখেলা চাদৰখন লেটিয়াব নালাগে দেই। ইমান ধুনীয়া ফৰ্মটো আছে যে সেইটোকে পিন্ধি যা। নহ'ব, মই মেখেলা চাদৰ পিন্ধি যামেই। সবেই মেখেলা চাদৰ পিন্ধি ওলাইছে আকৌ। পাই নাই, এখন কৰি থাকিলে দেৰিহে হ'ব এতিয়া। ৰঙা মেখেলা ৰঙা ব্লাউজকে পিন্ধি যাম আৰু। বায়ে মেখেলা চাদৰ পিন্ধি যাবচোন। ডাঙৰ ছোৱালী পিন্ধি যাক, তই সৰু ছোৱালী নালাগে মেখেলা চাদৰ পিন্ধি যাবলৈ। নহ'ব, মই মেখেলা চাদৰ পিন্ধি যামেই। মোৰতো নাখাবি দেই ছোৱালী, খং উঠিবলৈ হ'লে নহয় এইখনো যাব নাপাবি আকৌ, কৈ দিছোঁ। মা, মই পিন্ধি যামেই আকৌ, লেতেৰা নকৰোঁ নহয় কিবা। এই চব মানে যাতকৈ কথা ক'লে নুশুনে দেই। তই অতি সোনকালে ভৰি ধুই আগে যা। মেখেলা চাদৰ পিন্ধি যাম মই। এই চাদৰখন
চাদৰখন যে জাপিবলৈ বৰ বেয়া, কোচবোৰ নিমিলেহে নিমিলে। অ বা, তই মোক মেখেলা চাদৰ পিন্ধাই দে। মোৰ ওলাবলৈ আছে, আকৌ তোক উলিয়াই দিলে দেৰি হ'ব। তই যা মাক পিন্ধাই দিব কগে। মায়ে পিন্ধাব নেজানে অ। পাৰিব, যাচোন যা। বেছি ক আকৌ তই অকণমান। খোপাত মৰা বগা ফুলখিনি মই মাৰি যাম আকৌ। সেইডাল মই মাৰি যাম। হ'ব দেই, মই আগৰ পৰা বোলে ভাবি থৈছো এডাল মাৰি যাম বুলি। ভণ্টি চুপতি কৰি নাথাকিবি আকৌ, তই সৰু ছোৱালী ইমান ষ্টাইল কি হয়? দে মই মাৰি যাম। নহ'ব, এডাল মই মাৰি যাম। চাওঁ দে, তই মাৰি যাম বুলি ক'লে নহ'ব নহয়। দিওঁ বুলি কৈছো নহয়, এডাল মই মাৰি যাম। দে বুলি কৈছো নহয়, এডাল মই মাৰিম বুলি কৈ থৈছো, আকৌ তাই মাজত ধৰি ওলাবহি। দিওঁ বুলি কৈছো, মা আকৌ লগাই দিম এতিয়া। অ মা, এই বা নহয়, মই ফুলখিনি মাৰি যাম বুলি কৈছো, নিদিয়ে। কান্দিলে নহ'ব নহয়, দিব লাগিব দে। আকৌ কি হ'লে তহঁতৰ? তই হুলস্থুলখন লগাই আছ যে ভিতৰত গৈ পিনি। পূজা চাবলৈ কোনো এজনী যাব নাপাবি এতিয়া। এনেকুৱা গৰুৰ ভিতৰত নিমগে নহয়, তই পূজা চাব মুখে ওলাব এতিয়া তহঁতৰ। প্ৰতিটো কথা এটা কান্দি কান্দি জিকিলে নহ'ব নহয়, সৰু সৰু বুলি তাই আকৌ বাচিয়ে যায়। বন্ধু বান্ধৱীসকল দেখিছেনে বাৰু ভণ্টিজনী কেনেকুৱা আমাৰ একেবাৰে কিবা নিচিনা আৰু। তাই কান্দি কান্দিয়ে মানে জিকিব আৰু। পিছে সৰস্বতী পূজালৈ যাওঁ এপাক। কাপোৰ কানিটো নায়েই, ৰঙা মেখেলা ৰঙা ব্লাউজকে পিন্ধিব লাগিব, দেখিছে নহয়। পিছে আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু নতুন ভিডিঅ'সমূহ সদায় পাই থাকিবৰ কাৰণে কাষতে থকা বেল আইকনটো প্লিজ ক্লিক কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।